hard to be good. But being good always been problems, it's true. So I learn it, and now I know I don't wanna play God. Man, I'm crazy. Hello friends, good morning and welcome back to my channel and also welcome back to my new vlog. কি খবৰ আপোনালোকৰ আশা কৰো সবে ভালে আছে আৰু ময়ো ভালে আছো। তো আপোনালোকে আজি মোক দেখা পাই গম পাই আছে যে মই কৰবালৈ গৈ আছো। হয়, একচুয়ালি মই গৈ আছো গোসাইগাঁও আৰু মোৰ বহুত বেছি ফেভাৰিট প্লেস হয়। মানে ফেভাৰিটৰ ভিতৰত এখন মানে ফেভাৰিট টাউন গোসাইগাঁও। একচুয়ালি মোৰ এটা এক্সাম আছে, তো ভাবিলো আজি এনেকা ভ্লগ শেয়াৰ কৰা নহলেই, তো ভাবিলো এইটোৱে আজি দিও। তেনেকা ভ্লগ নহব আজি, জাস্ট যোৱা আৰু আহাটো আপোনালোকৰ লগত শেয়াৰ কৰিলো। তো চাওক, তো আমি প্ৰায় গোসাইগাঁও পাই গলো। অভাৰব্ৰিজৰ সোমাই আছো টাউনত। এই যে ৰাস্তাটো দেখা পাইছে নহয়, টাৰ্নিং মানে গলিটো, তাতে মই আগতে আছিলো 2 বছৰ। তো এতিয়া গৈ আছো আৰু আগৰ এটা ভিডিঅ'টো মই বনাইছিলো, এবছৰ আগতে বনাইছিলো। তো আৰু এটা কথা মানে এতিয়াহে মই ভয়েস কভাৰটো দি আছো, কাৰণ মই তেনেকাকৈ আজি ভ্লগ বনাম বুলি একো ভাবা নাছিলো। জাস্ট এনে ভিডিঅ'বিলাক অলপ কৰিছিলো, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু সেইকাৰণে ভয়েস কভাৰটো এতিয়াহে দিব লগা হ'ল। আৰু পিছত আৰু এদিন আহি আছো, তেতিয়া বহুত ভালকে মানে ভ্লগ এটা বনোৱাৰ ইচ্ছা আছে না। শালবাগান আহি গৈছো, শালবাগান গোসাইগাঁও কলেজৰ, আৰু এতিয়া ভিতৰত গৈ আছো। আৰু বেছি মানে কিবা কৰাৰ সময় এক কাৰণে নাই, কাৰণ মোৰ পৰীক্ষা এক্সাম মানে ষ্টাৰ্ট হ'বই আৰু এতিয়াও মানে মই এডমিটখন লোৱা নাই, সেইকাৰণে খুব সোনকালে গৈ আছো ভিতৰত। আৰু তাৰপিছত বাপনদাৰ লগত দেখা কৰিব লাগিব, কাৰণ এডমিটখন মই ডাউনলোডে কৰা নাছিলো, তাক কৈছিলো কৰিবলৈ। আজ দিছেও রিপিট দিবে হচ্ছে। এক বছর আগতে এসেও না। আৰু এই স্যানিটাইজাৰটো মই আজি আগতে ফাৰ্স্ট দেখিছিলো, আৰু বহু কিবা কাৰণত বাপনদাক ফোন কৰো পৰীক্ষাৰ কথা সুধিবলৈ, তাক সেইটো কথা কয় স্যানিটাইজাৰটো আছে নে। পৰীক্ষা শেষ হৈ গ'ল, মোটামুটি ভালে হ'ল, আৰু এতিয়া ঘৰত গৈ আছো। কলেজখন অলপ দেখাই দিওঁ, পৰীক্ষা দিওঁতে অৱস্থা বেয়া হৈ গৈছে। তো সেই যে বাবা থিয় হৈ আছে তাতে।
হে গাইজ, তো এতিয়া ৰাতি বাজি গৈছে 10 বাজি গৈছে, পাৰ হৈ গৈছে 10 বাজি। তো মই পৰীক্ষা দি আহিলোঁ, আহি গা পা ধুই লৈছোঁ। তাৰপিছত আৰু কথা পতা নহ'লে আপোনালোকৰ লগত। তো আজি মই তেনেকুৱাকৈ ভ্লগ বনাবলৈ মই কিবা কৰা নাছিলোঁ, কাৰণ পৰীক্ষাৰ বতৰ এনেকুৱা আৰু ভাল নালাগে ন, মানে তেনেকুৱা সময় নহয়, তেনেকুৱা মেণ্টেলিটিটো নাথাকে। এনেই আৰু অলপ অলপ ভিডিঅ' কৰিছিলোঁ। তো আহি আকৌ আজি এটা মোৰ হ'ল কিবা কয় এইবিলাকক যে বৰলৰ নিচিনা যে থাকে, তাত বিষটো অলপ বেছি। ইয়াত এটা কামুৰি দিলে আৰু এই আঙুলিটোত কামুৰি দিছে, কেতিয়াবা কামুৰি দিছে। তাৰপিছত ইমান চূণ দি আছোঁ, বৰফ লগাই আছোঁ। তাৰপিছত মানে চবে কৈ আছে যে গৰম দিব লাগে, তাৰপিছত গৰম ভাপ দি আছোঁ, তথাপি এইটো নকমেই আৰু। তো মানে কি কওঁ, প্ৰত্যেক দিনে মোৰ কিবা এটা মানে হৈয়ে আছে, কিবা কিবি মানে যিহেতু সদায় এটা বেমাৰ কিবা কিবি লাগি আছে, চবে কৈ সাৱধান হৈ থাকিবলৈ। তো মইতো সাৱধান হৈয়ে আছোঁ। মই আজি বিচনাত শুই আছিলোঁ, ক'ৰ পৰা যে এইটো উৰি আহিলে মই কিবা গম পালোঁ। এনেকৈ ধৰি পেলাওঁতে পেলাওঁতে কামুৰি দিলে আৰু হাততো কামুৰি দিলে, আৰু কেনেকৈ সাৱধান হ'ব পাৰিম। তো ইমান এটাৰ পিছত এটা বেমাৰে হওক কিবাই হওক লাগি আছে আৰু। তো আজি আৰু বেছি কথা নাপাতোঁ। তো যিহেতু মানে ভ্লগ কৰিব নোৱাৰিলোঁ, তথাপি আপোনালোকৰ লগত মানে অলপ শ্বেয়াৰ কৰিলোঁ মোৰ আজিৰ অহা যোৱাটো। ভ্লগ বুলি নহয়, তেনেকুৱা মানে ভালকৈ কৰিব নোৱাৰিলোঁ। পিছত আৰু গৈ আছোঁ, সেইদিনা ভালকৈ ভ্লগ বনাম। তো আজিলৈ বাই, দেখা হ'ব নেক্সট এটা ভ্লগৰ সৈতে। এই সময়খিনি আপোনালোকে ভালে থাকক, সুস্থ থাকক। গুড নাইট, লাভ ইউ অল, চি ইউ গাইজ।